Hello everyone, good morning. আজি আমি এফালে যাবলৈ ওলাইছো মানে আজি আমাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ সাৰ্টিফিকেট দিব আৰু এটো কি কয় চেক দিব ন চেক দিব এফালে মই ওলাই আছো আৰু এয়া ভন্টি ওলাই আছে দেখাই দে এয়া এতিয়া আমি ওলাই আছো আৰু তাত গৈ গৈ কি কৰো আমি দেখাই যাম সকলোবোৰ চাই যাব ভিডিওটো হেকলৈকে ওয়াই নাই এই ড্ৰেছ হলালে এতিয়া কি কান ফুলি পিনে হেয়া সিলেক্ট কৰি আছে সব এই হেপাটো উলিয়াই ওলাই নি পিন্ধিব নোৱাৰিলে এতিয়া এইজন কোনজু পিনো সিলেক্ট কৰি আছে সবে আছে এবাৰ সব ওলাই গৈ পালেগে মিটিংত পানী কাপোৰযোৰ মানে এবাৰ চেঞ্জ কৰিছিলোঁ কিন্তু ভাল নালাগিলে সেইকাৰণে আকৌ এযোৰ পিন্ধিলোঁ এযোৰ কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে আৰু এফালে ভন্টি ফটুৱা লাগিছে ফটুৱা অকল ইনচাল দিয়া বাহিৰে বেলেগ একো নাজানে এফালে তেওঁ ওলাইছে চবে ওলালোঁ খালি গোটেই বিচনাখন অৱস্থা নাই এয়া লেতেৰা পেতেৰা হৈ আছে গোটেই মোক উলিয়া আকৌ নমস্কাৰ দিছো নেকি আমি একেবাৰে এতিয়া গৈ লওঁ আপোনালোকক মই দেখাই যাম বাৰু কি কৰিছোঁ আজিৰ দিনটোত সকলোবিলাক চাই যাব এয়া ওলাই আহিছোঁ ঘৰৰ ৰাস্তাটোৰ পৰা এতিয়া ৰখি আছে ভন্টিটো আহিছে বাৰু আমি দুজনীয়ে গৈছিলোঁ আমাৰ ঘৰৰ আৰু এতিয়া আৰু আছে ওচৰৰ বৰ্তাহঁতৰ ছোৱালীজনী আছে দুজনী ছোৱালী আছে বৰ্তাহঁতৰ আমি গোটেইকেইজনী লগ হৈ এতিয়া আমি মেজিক বা অটত কিবা যাম আৰু গৈ পাই দেখাই থাকিম আৰু আমাৰ ডিষ্ট্ৰিক্টটো হৈছে গোলাঘাট সেয়েহে আমাক দিছে জোনাকী নগৰ ফিল্ডত দিছে আমি তালৈ গৈ আছোঁ এতিয়া এবাৰ ৰাস্তাটো চক কেনেকুৱা এটা ৰাস্তাইদি আমি অহা যোৱা কৰিব লাগে অৱস্থাটো দেখিছে নহয় অকণমান বৰষুণ দিলে পুৰা বোকা এইটো ৰাস্তাইদি আমি অহা যোৱা কৰোঁ ডেইলি এয়া ৰাস্তাৰ ওচৰ পালোহি এতিয়া অলপ দেৰি ৱেইট কৰিব লাগিব গাড়ী আহিলেহে যাব পাৰিম গাড়ী বুলি পেলাই এখনে পালোঁ বেটেৰী ৰিক্সাখন বেটেৰী ৰিক্সাতে আহিছোঁ আৰু এফালে আৰু চবে উলিয়ালে লগে সব ইউটিউবাৰ ভিডিঅ' বনাওঁ একমাত্ৰ মই নন ইউটিউবাৰ বহি আছোঁ এয়া লাহে লাহে পাইছোঁহি আৰু জেগাডোখৰ আমনি লাগি গৈছে আহি আছোঁ বেটেৰী ৰিক্সাত আহিছোঁ যে আমি এতিয়া পাইছোঁহি আৰু এই লাষ্ট লাগে নহয় এটা কৈ দিনা আমি বৰ্তমান আহি পাই গ'লোহি আৰু এইফালে অজন্তা নেওগ বাইদেৱে ভাষণ দি আছে আহি পোৱা দেৰিয়ে হ'ল ভালকৈ ভাষণ শুনিবলৈ নাপালোৱে এতিয়া আমি ইয়াতে বহিমগৈ এটা চিট বিচাৰি বিহু মঞ্চত দেখোঁ আমি কিছুমান অঞ্চলত বিহু পৰিৱেশন কৰা হয় খুব বেছি তাত যদি বিহুৱতী থাকে 100গৰাকী থাকে 150গৰাকী থাকে কিন্তু মই যোৰহাটত দেখিলোঁ প্ৰায় 1,500 যুৱক ভাবিছোঁ আমি উপভোগ কৰিব বহুত বেছি মানুহ আৰু চবৰে মুখতে হাঁহি আজি কাৰণ চবে 25,000 টকাকৈ পাব চব হেপ্পী আৰু লগতে মেইন চাৰ্টিফিকেটকেইখনো পাব যে সেয়েহে বহুত বেছি সুখী সকলোবিলাক লগতে আৰু কোন আছে চাওকচোন এজনী আমাৰ মা পুৰা ভাষণ শুনি আছে কাৰণ অজন্তা নেওগ বাইদেৱে ভাষণ দি আছিল মায়ে পুৰা ভাষণ শুনাত ব্যস্ত হৈ আছে এয়া আমি লাইন পাতি আছোঁ চাৰ্টিফিকেটৰ কাৰণে পুৰা বেছি গৰম বহুত বেছি তথাপিও উপায়টো নাই চাৰ্টিফিকেটখন ল'বই লাগিব লগতে লাইন পাতি আছোঁ গৰমত ঘামি জামি কিবা হৈ গৈছোঁ বহুত বেছি গৰম বহুত বেছি গৰম একো চাগে শুনাই নাই মই কি কৈ আছোঁ পাছত লগাই দিব আজি ভালে লাগিছে 25,000 পালোঁ যে তোমাৰ বহুত ভাল লাগিছে এটা কাৰণে বেয়া লাগিছে মোৰ নামটো
মোৰ নামটো টুইংকল হয় কিন্তু টিংকল হেলে আমাৰ বাইদেউ চাওঁ মেকআপ আৰ্টিষ্ট ইউজ কৰা বাইদেউ ছোৱালী যাওঁ মুখখন দেখাই দে মুখখন দেখাই দে অ' সেইফালে চা মোৰ ইউটিউব চেনেলত ওলাব দে যা 280 টকা পানী মে গা ভেজ পানী মে কোনোবাই পচন্দ কৰিলে বিয়া দি দিম ডাইৰেক্ট ঘৰত সোমাইছোঁহি আৰু বহুত বেছি ভাগৰ লাগিছে সেয়ে মাজে মাজে অলপ ভিডিঅ' কৰিবলৈ নাপালোঁ যিখিনি পাৰিলোঁ সেইখিনি চাব আৰু সেয়া সোমাই আহিছোঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিম বহুত বেছি গৰম এইখন চাৰ্টিফিকেটে আমাক চৰকাৰৰ ফালৰ পৰা দিছে আৰু এইখন পাই আমি বহুত বেছি হেপ্পী আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ বাই বাই